অগ্নিকাণ্ড, দুখন দোকান আৰু লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত। ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰজাৰত যোৱা নিশা 12:30 এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত নাহৰজাৰ চেণ্টাৰত থকা মেক্স নাৰ্জাৰীৰ এখন চাইকেল দোকান আৰু ৰূপক দাসৰ এখন চাহৰ হোটেল জ্বলি ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ ফলত দুয়োখন দোকানৰ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে মাজবাটস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত চেণ্টাৰটোৰ বহুত দোকান পোহাৰ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ৰিপৰ্ট থৰাইছা নাৰ্জাৰী, মাজবাট, নিউজ 24 বড়োলেণ্ড।